দেখিছেনে কিমান ধুনীয়া লাগিছে আপোনালোকে চাওক আমি আজি আহিছোঁ আপোনাৰ হৰগৌৰী মন্দিৰলৈকে যিটো আমাৰ চেঁচা সোণাপুৰত আছে সেইটো চাব পাৰে মোৰ পিছত কিমান ধুনীয়া মন্দিৰ আছে ইয়াত আহিলে এনেকৈ আপোনালোকে বনাইও খাব পাৰে বস্তু কিছুমান আহিলে আপোনালোকে বনাই খাব পাৰিব ইয়াত কিন্তু বস্তু আপোনালোকে লৈ আহিব লাগিব মোৰ লগত আহিছে মোৰ ভাগিন আহকচোন আমি সোধোঁ কেনেকুৱা কি কেনেকৈ মানে Pablo Ambergo. Ada pernah gitu. Ada gitu wi. Niramik অকল নিৰামিষ মাছ সিফালে Wah, itu niramik. সিফালে নিৰামিষ আৰু saya mas mangkok. আৰু নিজে আনি বনাই খালে মাছ মাংস চলাব পাৰে যদি ইয়াত যদি মন্দিৰৰ যদি কমিটিক যদি বস্তু দিয়া তেনেহ'লে নিৰামিষে Niramik. ঠিক আছে আপোনালোকে ইয়াত আহি নিৰামিষ আপোনালোকে যদি ভোগ দিয়ে ইয়াত মন্দিৰত যদি ভোগ দিয়ে তেনেহ'লে আপোনালোকে নিৰামিষ দিব লাগিব আৰু যদি আপোনালোকে নিজে বনাই খায় তেনেহ'লে আপোনালোকে মাংস বা মাছ বা মাংস আপোনালোকে খাব পাৰে বুট চাকি গাখীৰ আৰু বেলপাত দিয়ে নিষেধ দি আছে ঠিক আছে আপোনালোকে যদি ইয়াত আহে তেনেহ'লে ইয়াত মন্দিৰটোৰ ওচৰত এনেকুৱা ধৰণৰ কোনো ধৰণৰ বস্তু ইয়াত নিদিব কাৰণ কমিটিয়ে তাকে ৰেষ্ট্ৰিকশ্যন লগাই থৈছে ইয়াত পুখুৰী এটাও আছে ইয়াত দেখিছেনে পুখুৰীটো চাগে কাছু আছে চাব পাৰে কাছু আছে চাগে কাছু আছে মাছ আছে এই পুখুৰীটো মাছো আছে আপোনালোকক জুম কৰি দেখাবলৈ চেষ্টা কৰিছোঁ জুম কৰিলে পিকচাৰ কৰিলে অলপ বেয়া হৈ যায় সেইকাৰণে জুম নকৰোঁ আপোনালোকে এইটো মন্দিৰটো চাব পাৰে কিমান ধুনীয়া দেখিছে মন্দিৰটো দেখিছে বহুত শান্তিৰ পৰিৱেশ হয় ইয়াত আপোনালোকে পানী চানীৰ একো অসুবিধা নাপায় এইটো মন্দিৰত আপোনালোকে পানী চানীৰ একো অসুবিধা নাপায় কিন্তু আপুনি বাচন বৰ্তন তাৰপিছত গোটেইখিনি বস্তু আপোনালোকে লৈ আহিব লাগিব মাধৱ মন্দিৰ কেনেকুৱা হয় অসমীয়া নতুন বছৰত এইটো মন্দিৰত বহুত বেছিয়ে মানুহ হয় আৰু আপোনালোকৰ আগত মই সুধিলোঁ তেখেতক ইয়াৰে কৰ্মচাৰী চাগে কমিটিৰ মানুহ তেওঁ কৈছে যে বৃহস্পতিবাৰ সোমবাৰ আৰু কি বাৰ বুলি কৈছিলে বৃহস্পতিবাৰ সোমবাৰ আৰু দেওবাৰ এই তিনিটা বাৰত মানে ইয়াত মানে বেছি মানুহ হয় আৰু বহুত দূৰৰ পৰা আহে মই ইয়াত অহা মানুহবিলাকৰ লগত কথা পাতিব পৰা নাই কাৰণ তেওঁলোক নিজৰ কামত ব্যস্ত হৈ আছে মই আৰু তেওঁলোকক ডিষ্টাৰ্ব দিব খোজা নাই তো আপোনালোকে যদি আহে যদি এই মন্দিৰত আহিব পাৰে আপোনালোকে হাজোৰ পৰা মিনিমাম 10 কিলোমিটাৰ হ'ব আপুনি যদি গুৱাহাটীৰ ফালৰ পৰা আহিছে জালুকবাৰীৰ পৰা আপোনালোকে 20 কিলোমিটাৰ বা 19 কিলোমিটাৰ হ'ব তো আপোনালোকে আহিব পাৰে লোকেশ্যনত হৰগৌৰী মন্দিৰ হাজো হৰগৌৰী মন্দিৰ হাজো বুলি মাৰিলে গুগল মেপত আপোনালোকে চাব লৈ আছোঁ ইহঁতে লাজ কৰিছে ইহঁতে ভিডিঅ'ত উঠিব নিবিচাৰে কাৰণ কিয় বা সৰু ল'ৰা ইহঁতে লাজ কৰিছে আৰু যি নহওক মই আমখিনি খাই লওঁ তাৰপিছত আপোনালোকৰ লগত আহি আছোঁ আৰু আম খাম এতিয়া আম ল'লোঁ এই ল'ৰাকেইটাৰ পৰা বহুত টেঙা মুনু আৰু মই আম খাই আছোঁ ভগৱান সেইটোৱে কথা ক'ত কেনেকৈ কি বস্তু মিলে হিচাপ নাই খালি মানুহে সদায় ভাল কাম কৰি যাব লাগে ভাল দৃষ্টিকোণেৰে মানুহক চাব লাগে কেতিয়া ক'ত কি বস্তু পাই যোৱা হিচাপ নাই বুজি পাইছা যদি এইটো মন্দিৰত আপোনালোকে আহিছে তেতিয়াহ'লে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব আৰু যদি অহা নাই কেতিয়ালৈকে আহিম বুলি ভাবিছে তেতিয়াহ'লে আপোনাক কমেণ্ট কৰি আপোনালোকে জনাবলৈ নাপাহৰিব ধন্যবাদ